চুক্তি আছিল পৰীক্ষাত প্ৰথম বিভাগ পালে দেউতাকে এটা 4G মোবাইল কিনি দিব। সেই আশাতেই ছোৱালীজনীয়ে সকলো বাদ দি বহুত কষ্ট কৰি পঢ়িছিল। ছোৱালীজনীয়ে ভাল ৰিজাল্ট কৰিলে 10,000 টকীয়া মোবাইল এটা কিনি দিম বুলি কথা দিয়াৰ বাবে কেইদিনমানৰ পৰা পুৱাতে উঠি অৰ্থৰ সন্ধানত ঘূৰিবলৈ লৈছিল দেউতা। অৱশেষত ৰিজাল্ট আহিল। প্ৰচণ্ড ৰ'দতো অৰ্থৰ বাবে দেউতা কঠোৰ পৰিশ্ৰমত ব্যস্ত। তেনে সময়তে তেওঁৰ জেপত থকা ফোনটো বাজি উঠিল। সিফালৰ পৰা তেওঁৰ ছোৱালী আৱেগ ভৰা কণ্ঠে ক'লে, দেউতা, মই ফাৰ্ষ্ট ডিভিজন পালোঁ, লগতে 2খন লেটাৰো আছে। কথাষাৰ শুনাৰ লগে লগেই দেউতাকৰ চকুৰ পৰা দুটোপাল অশ্ৰু বাগৰি আহিল। নিজকে তেওঁ পৃথিৱীৰ সকলোতকৈ সুখী দেউতা যেন অনুভৱ কৰিলে। কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনটো বেয়া হৈ আহিল, কাৰণ এটা ফোন কিনিবৰ বাবে তেওঁ এতিয়াও টকাৰ যোগাৰ কৰিব নোৱাৰিলে। সিমানতে তেওঁ কামৰ পৰা ছুটী লৈ ঘৰলৈ বুলি গুচি আহিল। ঘৰত সোমোৱাৰ লগে লগে সন্তানৰ এষাৰ কথা শুনি তেওঁৰ চকুৰেদি অশ্ৰুৰ নিজৰা বৈ আহিল। তেওঁক সাৱটি ছোৱালীয়ে ক'লে, দেউতা, মোক এতিয়াই মোবাইল নালাগে, HS পাছ কৰাৰ পিছতহে ল'ম। সঁচাকৈয়ে কি আচৰিত, কালিলৈকে নাচৰ বান্দোন ছোৱালীজনীয়ে আজি নিজ পিতৃক বুজি পাইছে। এনে ঘটনাৰ অলেখ সাক্ষী হ'ল মধ্যবিত্ত পৰিয়ালৰ ছোৱালীবিলাক, যাৰ সপোনৰ ৰং ক'লাহে হয়, যাৰ জন্মদিন সৰু সৰু ল'ৰা ছোৱালী দুটামানক মাতি বুটমাহ দিয়েই পালন কৰা হয়। মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে যেতিয়া আড্ডা মাৰে তেতিয়া তেওঁলোকৰ কথা বাৰ্তা শুনি খুব ভালেই লাগে, কাৰণ তাত অনেক সপোন উৰি ফুৰে। থাকে বহুত নোপোৱাৰ বেদনা আৰু থাকে সপোন পূৰ্ণ কৰাৰ দৃঢ় প্ৰতিজ্ঞা। এইদৰে হয়তো দামী ফোনৰ দৰে কোনো উপহাৰ পোৱাৰ লোভ এওঁলোকে এৰাই চলিব পাৰে। যিসকলে আগত উল্লেখ কৰি অহা ছোৱালীজনীৰ দৰে পিতৃৰ কষ্টক বুজিব পাৰে, অদূৰ ভৱিষ্যতত তেওঁৱেই সফল হয়। আৰু যিসকলে পিতৃৰ কষ্টক হৃদয়ংগমন কৰিব নোৱাৰে, তেওঁক টেটুচেপা দিয়ে, তেনে সন্তানৰ ভৱিষ্যত কি হয় আমাৰ চাৰিওফালে চালেই বহুত দেখিবলৈ পোৱা যায়। মোৰ সেইসকল পিতৃলৈ সহস্ৰ প্ৰণাম, যিসকলে নিজৰ প্ৰতিটোপাল ঘামৰ বিনিময়ত নিজ সন্তানক মানুহৰূপে গঢ়িব পাৰে। এই গল্পটো শুনি থকাৰ সময়ত আপোনালোকৰ মনলৈ সেইজন ব্যক্তিৰ প্ৰতিচ্ছবি আহি থাকিব, যি হ'ল আপোনাৰ পিতৃ। হ'ব পাৰে তেওঁ মৃত অথবা জীৱিত। তথাপিও এবাৰ চিঞৰি কওক, মই তোমাক বহুত ভাল পাওঁ দেউতা।